GSTৰ সদস্যজনৰ হৈছে ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ, ষ্টেট ফাইনেন্স মিনিষ্টাৰ, ষ্টেট চিফ মিনিষ্টাৰ, গভৰ্ণৰ। ৰাইট হৈছে আমাৰ ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ, বৰ্তমান নিৰ্মলা সীতাৰমন। 2 নম্বৰ, মেণ্টেল হেল্থ ডিছঅৰ্ডাৰ ৰিপৰ্ট কোনটো সংস্থাই প্ৰকাশ কৰে? ক. ছুইছপোৰ্ট, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰাম, এয়াৰ কোৱালিটি ইনডেক্স। ৰাইট আনচাৰ হ'ব আপোনাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। কোনখন দেশে সাউথ এছিয়ান ফুটবল ফেডাৰেশ্যন আণ্ডাৰ-19 চেম্পিয়নশ্বিপ 2025ৰ বঁটা সাজৰি সানিবলৈ সক্ষম হৈছে? ভাৰত, আৰ্জেণ্টিনা, ব্ৰাজিল, বাংলাদেশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ ভাৰত মানে ইণ্ডিয়া। 4, অসমত মুঠ কেইখন চিকিৎসা মহাবিদ্যালয় আছে? 12খন, 14খন, 15খন, 10খন। ইয়াৰ হ'ব আপোনাৰ 14খন। বৰ্তমান নতুনকৈ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ বুলি স্থাপন কৰা হৈছে, যদিও দিলে হৈছে যদিও। অটল মিছন ৰিজুভেনেশ্যন এণ্ড আৰবান ট্ৰেন্সফৰমেশ্যন আঁচনিৰ অধীনত অসমৰ স্থান কিমান? সামৰিক বুলি কোৱা হয়। ইয়াৰ 4, 1, 5, 2। ইয়াৰ শুদ্ধটো হ'ব আপোনাৰ 4, অটল মিছন ৰিজুভেনেশ্যন এণ্ড আৰবান ট্ৰেন্সফৰমেশ্যন। 6 নম্বৰ, অসমৰ বৃন্দাবনী বস্ত্ৰ বিশ্বৰ কোনখন দেশৰ সংগ্ৰহালয়ত আছে? জাপান, আমেৰিকা, লণ্ডন, পাকিস্তান। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ লণ্ডন। নেক্সট, 2025 চনৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি অসমৰ কোনজন শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা 2025 চনত প্ৰদান কৰা হয়? দেৱজিৎ গগৈ, দেৱজিৎ ঘোষ, তপন শইকীয়া, সুবৰ সকলোকে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ দেৱজিৎ ঘোষ। সেই তলৰ কোনটো চলচ্চিত্ৰ ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালনা কৰা একমাত্ৰ হিন্দী ভাষাৰ চলচ্চিত্ৰ? মাহুত বন্দুৰী, মেৰা ধৰম, মেৰী মা, মাদাৰ ইণ্ডিয়া, সাৰে জাহাঁ সে আচ্ছা হামাৰা হিন্দুস্তান। এইটো আনচাৰটো হ'ব মেৰা ধৰম মেৰী মা। অৰুণাচলত নিৰ্মাণ কৰা হৈছিল। 17, ডক্টৰ ভূপেন হাজৰিকাই বড়ো ভাষাত সংগীত পৰিচালনা কৰা বোলছবিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব আপোনাৰ জিউনী চিমাং। আজিলৈ সিমানেই। পুনৰবাৰ আপোনালোকক লগ পাম এটা নতুন ভিডিঅ' বুলি ক'ব লাগিব। ধন্যবাদ।